Hello, good morning from Chandigarh. Hi, good morning from Chandigarh. Oh, মই পিনে কৈ দিওঁ good morning from Chandigarh. অলপ আপোনালোকে এতিয়া এনাৰ্জিটো অলপ ডাউন পাব, মানে গা চা বিষাই আছে এতিয়ালৈকে ন। আজি যে ৰাতিপুৱা আজি আমাৰ একচুৱেলি প্লেন আছিলে চণ্ডীগড়ৰ পৰা ওলোৱা, বাট সাহস আৰু বডিয়ে একদম ছাপৰ্ট নকৰিলে। চ' এতিয়া আমি ওলাই আছোঁ, ব্ৰেকফাষ্ট কৰিলোঁ। অলপ আগতে অকণমান চাগে জেলেক অকণমান দেখিলেতো কিটচেনতে বৰমানে ব্ৰেড কৰিলে, মই চাহ বনালোঁ। তো মোৰ ফ্ৰেণ্ড এটাৰ ঘৰত আছোঁ আমি, লাষ্ট ভিডিঅ'টো যেনেকৈ কৈছিলোঁ। তাকো লগ কৰাম পিছত, সি অফিচলৈ গ'ল। এণ্ড ভালেমান কষ্ট হৈ যাতে এই কৈ আছে মোক যেনে এই চচপেন অন্ধ টাইপ লাগিছে, আপোনালোকে কিমান ক'বচোন। মই কেতিয়া অন্ধ টাইপ বুলি কোৱা নাই, কি কৈছা তুমি? হ'ব দেখিলে মোক। চ' এতিয়া আমি গৈ আছোঁ হেৰি, মই য'ত আগতে আছিলোঁ মানে সেইদিনাখন দেখুৱাটো সেইটোতো মানে এমাহ মানে তেনেকৈ আছিলোঁ। এই ঘৰটোত পাৰ্মানেণ্টলি এণ্ড মই প্ৰথমবাৰ নিজৰ পইচাই মানে এগাল ষ্টৰি আছে। ব'লক লৈ যাওঁ, ভালকৈ দেখুৱাম। ৰাইট, আৰ ইউ এক্সাইটেড? য়েছ, ময়ো দেখা নাই আজিলৈকে। য়েছ, চলো ফিৰ। ইয়াৰ ৰাস্তাবোৰ চাওক না, মানে সেইপিনে এটা গৈ আছে, এইপিনে এটা, সেইপিনে এটা, মাজৰ পাৰ্টিশ্যনখিনি সঁচাকৈ আচৰিত লাগে। এইটো এপাৰ্টমেণ্টত আছিলোঁ মই 2 বছৰমান আছিলোঁ ভালেমান সময়। সোমাবলৈ যে কি যোগাৰ লগাইছোঁ নহয়, সেইটো শুনিবলৈ হাঁহিত থাকিব নোৱাৰিব। মানে সোমাওঁ, মই য'ত আছিলোঁ দেখাওঁ, কেনেকৈ এইটো লৈছিলোঁ, কি হৈছিলে, তাতে গৈ কমগৈ ভালকৈ। বলক, এই 3 নম্বৰটোত আছিলোঁ মই। এণ্ট্ৰি। চ' মই আছিলোঁ সেই এপাৰ্টমেণ্টটোৰ 9th ফ্ল'ৰ। 9th ফ্ল'ৰ? য়েছ, মানে হেৰিটো হৈ গ'ল, নহয় নহয় নহয়, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড নম্বৰটো 9th ফ্ল'ৰত আছিলোঁ। বাপৰে, যাবা নেকি? বোলা 9th ফ্ল'ৰলৈকে অঁ বোলা। সোনকালে যাম, পাৰ হ'ব পাৰিম যদি। ইয়াত ইমান ভাল আছিলে জানে, কাচৰা পেকিংটো কি কৰিব লাগে, আমাৰ যে লেতেৰা চেতেৰাবোৰ থাকে। অঁ ইয়াত নহয়, ওপৰতহে আছে নেকি এইটো, ৰ'ব নহয় এইটো চাওক, এইটোৱে ইয়াত আহি পেলাই দম কৰি দিলেই হয়। কাচৰাটো চাওক কিমান মজা আছিলে। কিছুমান বস্তু এইটো ঘৰত ইমানেই ভাল আছিলে ন, মোৰতো মা দেউতাই বৰ ভাল পায় ইয়াত আহি পেলাই আগতে থাকিলে। সেইবিলাক গৈ আহোঁ, এইপিনে গ'লে বাহিৰৰ পৰা আছোন। এইটা মানে লৈছিলোঁ, মই লাষ্টত ধুনীয়া ফটো এখন লৈ পেলাই গৈছিলোঁ। এতিয়া কি ধুনীয়া ভিউ চাওক। চ' 904 মই আছিলোঁ আগতে। এইটোত কোনোবা আছে ইয়াত? মই এগাল মেমৰিজ ইয়াৰ লগৰে এটা সেই 7 কোৱাৰ্টাৰ এটা দিয়ে আমাক। আচ্ছা, সেইটোতো মানুহ থ'ব পাৰি। এইপিনেতো মই থাকোঁতে একো বনাই নাছিলে, মানে বনিছিলে, বাট হেৰি এই ঘৰটোৰ কিমান মেমৰিজ আছে গম পায়। ওপৰত কি আছে? কেইটালা? 15 তলা পিছত লিষ্টতে যাওঁ নেকি? আপোনালোকে দেখিলে আমি যাই আছোঁ 15 নম্বৰ তলা। সেইটো আছিলে মোৰ আগৰ ফ্লেট। তাত মই মানে 2 বছৰতকৈ বেছি, আৰু এই জেগাটোলৈ মই স্পেচিয়েলি অনাৰ কাৰণ মানে কৈছোঁ, মানে আপোনালোক যিহেতু এতিয়া মোৰ ফেমিলি মেম্বাৰৰ নিচিনাই হৈ গ'ল, মঞ্জিতক যেনেকৈ শ্বেয়াৰ কৰোঁ বস্তুবোৰ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তো এই ঘৰটোত মানে মই যেতিয়া প্ৰথম কাম কৰা ষ্টাৰ্ট কৰিছিলোঁ, তাৰ আগৰকেইটা ঘৰটোৰ কাৰণে ঘৰৰ পৰাই পইচা আহে, পকেট মানি টাইপ মানে। কিন্তু এইটো কাৰণে যিটো ডাউন পে'মেণ্ট থাকে দেই, ডাউন পে'মেণ্ট ডেট চব মই নিজেই কৰোঁ, নিজৰ কষ্টৰ বলেদি কৰা, নিজৰ কষ্ট বলেদি কষ্ট। চ' মানে কেনেকুৱা মেমৰিজ? লিষ্টখন বনাই কৃষাংগী চিকেন নামত আহিছিলে ন, মোৰ ভাগৰ মানে কি ক'ম আৰু মেমৰিজ কেনেকুৱা এইখিনি জেগালৈ? বহুত স্পেচিয়েল হয়। এইডোখৰত বহি পেলাই ইমান ধুনীয়া ছানছেট দেখা পায়। এইডোখৰত এনেকৈ বহি থকা ফটো এখন আছে মোৰ ইনষ্টাগ্ৰামত। লওঁ নেকি? ইমান ইম'চনেল হৈ গ'লা নেকি তুমি? সঁচাকৈ হৈছে, সঁচাকৈ লাইক ইমান মমেণ্টছ আছে নহয়। অ' মা, চাওক এখন তলত ইমানেই মানে মেমৰিজ আছে নহয়, মানে 2 বছৰ আৰু নিজৰ ঘৰ টাইপে হৈ গৈছিলে এইটো। ইয়াত যিহেতু দেখিলে আপোনালোকে চিকিউৰিটি কিমান বেছি, কি যে যোগাৰ লগাইছোঁ আহিবৰ কাৰণে গম পায়। 99 একৰত গৈছোঁ, তাতনো কৈছোঁ মই ঘৰ চাব লাগে বোলো, ঘৰ চাব লাগে বুলি কৈ পেলাই সোমাইছোঁ। কেনেকুৱা লাগিলে? 99 একৰত গৈ পেলাই ইয়াৰে ফ্লেট অনাৰ এটাৰ লগত কথা পাতি কৈছে যে সেইটো ফ্লেট ভাড়াত ল'ব, আৰু ফ্লেট অনাৰটোৰ লগত চিকিউৰিটিত কথা পতাইছোঁ যে ফ্লেট চাব আহিছোঁ। কি কৰিম ন, ইয়াত নিদিয়ে সোমাবলৈ।
যোগাৰ কৰিব লাগে তেনেকুৱা অৱশ্যে এতিয়া মোৰ জেগাত তাক দেখুৱাব লগা আছিলে কোনো এনেকুৱা নাছিলে যাৰ নাম লৈ পেলাই সোমাব পাৰি মই তেতিয়া ক'ব নোৱাৰো ন 2 বছৰ আগতো থাকিছিলোঁ মই চাবলৈ আহিছোঁ বুলি পাগল বুলি ক'ব আপুনি ৰচয়ী মই যে কৈছিলোঁ ঘৰ খানা বনাব শিকিছিলোঁ বুলি এই ইয়াতে মানে প্ৰথম খানা বনাব শিকিছিলোঁ তাৰ আগতে আছিলে আপুনি ৰচয়ী হ'ব আপুনি ৰচয়ী বাই খানা অৰ্ডাৰ কৰা মই 3 টাইমেৰে আছে আমাৰ ইমান গা কিবা কিবা লাগিছে জানা ইয়াত চশমাটো খোলাচোন কান্দিছা নেকি कितने दिन कितनी रातें मैंने बिताई है किमान মানে জানে এটো ঘৰত থাকোতে মানে সঁচা কথা মটা ফেজ আছিলে একদম ডিপ্ৰেছন টাইপ ফেজো আছিলে কামৰ লোড বহুত বেছি তেতিয়া মানে বুজি নাপাওঁ কি কৰিব লাগে ঘৰৰ পৰা দূৰ আগতেও আছিলোঁ বাট এটা আহে যে আমাৰ সময় এটা আহে এনেকুৱা একদম ইণ্ডিভিজুৱেল হেৰি এটা আহে ফেজ এটা আহে য'ত উই হেভ টু ফাইট উইথ আৱাৰ চেল্ফ টু মেক আৱাৰ অ'ন তো ডেট ৱাজ দিছ ফেজ ইয়াতে আছিলোঁ লগতে আপোনালোককো ঘূৰাই আছোঁ আৰু মোৰ আগৰ জীৱনটো দেখুৱাই আছোঁ জনাব কেনেকুৱা লাগিলে বাই বাই কেনেকুৱা লাগিলে পিছে হয় ন মই যেতিয়া ফাৰ্ষ্ট টাইম আহিছিলোঁ ন ইয়ালৈ মানে মোৰ ফ্ৰেণ্ড এজনী আছিলে হা তো তাইক লগ কৰিব আহিছিলোঁ মই প্ৰপাৰ্টিটো দেখি এনেকুৱা আচৰিত হৈছোঁ ন মানে কি ধুনীয়া আপোনালোকক আৰু এটা বস্তু দেখাম যে ইয়াত ডেভেলপমেণ্ট কিমান স্পীডত মানে হয় দেখাম ৰ'ব হা মই ইয়াত 2017 নৱেম্বৰত শ্বিফ্ট হৈছিলোঁ চ' এই মুখা আগৰ জেগাকণ যে দেখিছে জংঘল নিচিনা আছে এই যে জংঘল এই জংঘলখন যে আছে লিটাৰেলি এইডোখৰত গোটেই জংঘল আছিলে এই গোটেইখন জংঘল আছিলে 17ৰ পিছত মোৰ চাগে কিছুমান পিকচাৰ্ছতো আছে পালে মই আজি দগাই দিম বাৰু 17ৰ নৱেম্বৰৰ পিছত মানে 18ৰ পৰা ষ্টাৰ্ট কৰিছে দেই আৰু চবকেইটা মানুহ আছে মানুহ ইয়াত শ্বিফ্ট হৈ গ'ল ধেমালি বনাইছে নি বাৰু এইটো আৰু কেনেকুৱা স্পীডত নেক্সট আহিছোঁ আমি এলান্তে এখন ইণ্ডিয়াৰ 10 নম্বৰ ডাঙৰ মল বুলি কোৱা যায় দেখাম বলক আপোনালোকক ভালকৈ মলত চিকিউৰিটি চাওক এয়াৰপৰ্টতকৈ কম চিকিউৰিটি নহয় প্ৰথম মই তোমাক মোৰ ফেভৰেট জেগাটোলৈ লৈ যাওঁ আই লাভ চণ্ডীগড় এয়া ষ্টাৰবাক্সৰ এটা কথা ক'ম দেই যেতিয়া মানে খুলিছিলে ইয়াত ষ্টাৰবাক্সখন মানুহ পাগল মানে ফটো এখন ল'ব লাগে বাছ এই ঠাইটোত কেনেকুৱা পাগল মানে গোটেই ভৰ্তি ময়ো আহিছিলোঁ বাৰু তাৰ মাজতে এটা ময়ো আছিলোঁ মই এটা পিচ আছিলোঁ এই যে ফটো এখন ল'বলৈ অকল বাপৰে কি লাইন এতিয়া মই ইমান সেইটো ক্ৰাউড নাইকিয়া একদম ভৰ্তি গোটেইখন মানে চ' এইখন মোৰ বহুত ভাল লাগে জেগাখন আবেলি হ'লে গোটেই এখন বহি মানুহ একদম হেৰি হৈ যায় কি কৈ আছা তুমি মেগী দেখি একদম মানুহটো ইমান ভাল পাওঁ ন এইটো মই মানে সেইটো পিছৰ কথা মোক ইমান বাৰ্গাৰ বনাইছোঁ ৰাতিপুৱা আণ্ডাটো এনেকৈ দিবা বনালোঁ একদিন পিঁয়াজ দি পেলাই আণ্ডা পিঁয়াজ দি নাই এনেকৈ নহয় একচুৱেলি অলপ বেলেগ কি হয় এনেকৈ দিবা আচাৰ দিবা তেল অমুক দিবা আজি ফাইনেলি খাইছোঁ একচুৱেলি আণ্ডাটো কেনেকৈ দিয়ে তুমি খোৱা নাই ন মোক খোৱা নাই মোৰ যে মেক এগটো কলেজত থাকোঁতে 25 ৰুপিছৰ আছিলে এইটো মেক এগটো হা পুৰা 100-200 টকাৰ ভৰাই লৈ গুচি যাওঁ নেক্সট ডেলৈকে অকল সেইটোকে খাই থাকোঁ আৰু বৰ নহয় দেই এইটো খাই পেলাই মেক এগটো মানুহ কিমান আছে দেখোৱাচোন মানুহ দেখোৱা দেখিলোঁ মই মোক কেতিয়াবা মানুহ মোক নাচাওঁ মানুহ চাওঁ এই ল'ৰাটোৱে এডোখৰত আছে দেই সি ন মাছখন পিন্ধি দিছে মই ভিডিঅ'টো কৰাৰ লগে লগে মানে দেখুৱাবলৈ এটা খানা খাওঁতেনো কেনেকৈ মাছখন পিন্ধি থাকিব এলান্তে ইয়াত চব কিমান ধুনীয়া চিষ্টেম বনাই থৈছে তাত গৈ পেলাই নৰ'বলৈ তো ইয়াত মোবাইলত খোলক আপুনি স্কেন কৰক অৰ্ডাৰ কৰক অৰ্ডাৰৰ লিষ্টটো ইয়াত আহি যাব বুক হৈ যাব আৰু যেতিয়া খানাটো ৰেডি হ'ব আপোনালৈ মেছেজ এটা আহিব আপুনি গৈ পেলাই বাছ পিক কৰিবগৈ লাগে বেচেৰাটো অকলে প্ৰেক্টিচ কৰি আছে মানুহে নাই তাৰ বেল চেল মলাই দিছেগৈ পৰি থাকিলে বেচেৰাটো ভাগৰ তলত পৰি গ'ল তলত ডেপেচকৈ পৰি গ'ল এতিয়া নতুন এটাৰ লগত ট্ৰাই কৰিছে আইচক্ৰীম অকণ লগাই লৈছে আচ্ছা এইটো হৈছে ত্ৰিদীপ হেল্ল' কৈ দিয়া ইয়াৰ তাতে আছিলোঁ ই আজি আমাক ঘূৰাই লৈ গৈ পেলাই নিজৰ হোম টুৰ এটা কৰাব স্পেচিয়েলি কিচেন টুৰটো কৰাব চাহপাত বিচাৰি মই পাগল হৈ গৈছোঁ ন ক'ত চাহপাত আছে আৰু বস্তু ইমান কিয় কিচেনত চাহপাতটো আছে মানে ইমান বস্তু কিয় মানে কেতিয়া বজাৰ কৰা এইবোৰ কিচেনৰ হোম ধুনীয়া টুৰ এটা কৰাব আজি গৈ পেলাই আমি সুধি পেটো উলিয়াই দেখুৱা সি বিচাৰি দিব চাকনি বিচাৰি নাপালোঁ মই পিছত
নাপালোঁ তেনেকৈ পূৰা ঘূৰিলোঁ আমি এইপিনে আৰু এটা দেখাম ৰ'ব চব কি ধুনীয়াকৈ উতত ঘূৰি ফুৰিছে তাকে চিষ্টেমত থৈছে ন গাড়ী চাড়ীবোৰ ইমান ধুনীয়াকৈ গাড়ীবোৰ কৈছে মেইন ৰোডত আহিব এইপিনে দিয়া নাইকিয়া গাড়ী পাৰ্কিং তাত থৈছে এইপিনে মানুহ চাইক্লিং এইখন হৈছে সুকনা লেকৰ দোকান ফুচকা চুচকা সেই যে ভিডিঅ'টো যে ওলালে যে গুৱাহাটীত যে তাৰপৰা ফুচকা খোৱা মোৰ ইয়ে মনে আঁতৰি গ'ল তথাপিও সুকনা লেক দেখাওঁ কি হ'ল জোতাযোৰ অলপ কালাৰটো ফেড হ'ল পাহাৰত ঘূৰি ঘূৰি ইয়াতে জোতা ঠিক কৰা জোতা ঠিক কৰা মানুহ আছে নেকি ইয়াত একদম দেখি পিছে পিছে লাগি যায় জোতা ঠিক কৰি দিয়ক না ঠিক কৰি দিয়ক তোমাৰতো বেছিয়ে বেয়া So are you ready guys to see Sukna Lake? আমি দেখাম মানুহ চোৱা না মই যে মানুহ দেখি পেলাই আচৰিত হৈছোঁ দেই মানুহ চোৱা মানুহ আৰু Sukna Lake চোৱা কেনেকৈ লাগছে লেক এয়া হৈছে Sukna Lake এখন কি হয় Sukna Lake মই তাত বহিম ইয়াত বহুত 20 টকা বহুত ধুনীয়া চানা পায় খাবলৈ কি হিৰো নিচিনাকৈ ফটো তুলিছে কেণ্ডিড কেণ্ডিড ফটো তুলিছে গম পাওঁ তাৰ পিছত চানা মোক লৈ গ'ল ফটো উঠাৰ পিছত ফটো এনেকুৱা হৈ গ'ল ফটো এনেকৈ এই ৰুমালখনো উঠাই দিলে মুখত মূৰৰ পৰা ৰুমাল চুমাল আঁতৰাই দিলে চালে দাদা ধুনীয়া চব এখন পিচ একদম জেগাখন মানুহ এতিয়া বহুত বেছি বাট আগতে ইমান মানুহ নহয় সেই এটা খোলা দিছে কাৰণে চাগে বেছি মানুহবোৰ হৈছে ন ছাডেনলি খোলা দিছে বহুতৰ সোমাই আছে আৰু উইকেণ্ড হয় সেইকাৰণে কমলি ইমান মানুহ নহয় যেনেকৈ 1 তাৰিখে খোলা দিলে ভৰ্তি হৈ যাব মানুহ আমি আছোঁ বহি Sukna Lake ইমান মস্ত চাচোন কি শুকান লেক Sukna Lake তো জোকছবোৰ যে অদৰকাৰী হৈ গ'ল আৰু চাচোন ইমান ধুনীয়া না চিটিৰ মাজতে এনেকুৱা থাকিলে কিমান ভাল লাগে ন চিটিৰ ভিতৰত তেনেকৈ আছে আমাৰ দীপৰ বিলটো চাফা তাফা কৰি পেলাই এনেকৈ বটিং চটিং কৰি দিব পাৰে না বটিং নকৰিলে আপুনি বহিব পাৰে বহিব পাৰে চাগে ন নাই সেনেকৈ চব বহি পেলি হেৰি কৰি পেলাই মানুহ ইপিনে এইটো চাইডে আছে ৰান চান কৰিব পাৰে দৌৰিব মেলিব পাৰে ৰাতিপুৱা সময়ত মানুহ দৌৰিব আহে ভাল লাগে লেকৰ কিনাৰত দৌৰি পেলাই নাৰিকল চাইকল বিকে নাৰিকল পানী চাইকল পানী তাৰপিছত এখন বটিং চব বেলেগ বেলেগ ফেমিলিৰ কাৰণে বেলেগ ইটোৰ কাৰণে বেলেগ সিটোৰ কাৰণে বেলেগ চ' লাষ্ট 2 বছৰত মই মানে এই জেগাটো বহুত মিছ কৰোঁ মানে চণ্ডীগড় আৰু হিমাচল এণ্ড আজি আৰু কালি ৰিয়েলাইজ কৰিলোঁ কেলৈ ইমান মিছ কৰোঁ একচুৱেলি লাষ্ট যেতিয়া মই মানে জেগাখন এৰি গৈছিলোঁ ন 7 বছৰ ভালেমান সময় হয় ৰাইট এটা জেগাত চণ্ডীগড় 3 বছৰ পঞ্জাৱত 4 বছৰ মোৰ যোৱাটো ছাডেনলি হৈ গৈছিলে মানে মই আকৌ ফাইনেল মানে গম পোৱা ন তুমি যেতিয়া কলেজ এখন এৰি গৈছা যে মই এৰি পেলাই গৈছোঁ এতিয়া বহুতে ৰিলেট কৰিব পাৰিব কৰোণাৰ কাৰণে বহুতে ঘৰলৈ গুচি গ'ল এণ্ড ডিগ্ৰীয়ে পাই গ'ল চ' কিবা এটা থাকি যোৱা নিচিনা হৈ যায় চ' মোৰ লগত তেনেকুৱা হৈছিলে ইমান মনত পৰি থাকে জেগাটোলৈ কিবা এটা এতিয়া মোৰ এনেকুৱা ফিল হৈছে যে য'ত মানে অলপ এণ্ডিংবোৰ যে অকণমান চেণ্টেঞ্চৰ ফুল ষ্টপটো এতিয়া দিছোঁ এনেকুৱা লাগিছে আজিৰ দিনটোত মানে জেগাটোক এতিয়া ফাইনেলি গুড বাই কৈছে আৰু মানে য়েছ এতিয়া মোৰ এনেকুৱা লাগিছে ফুল ষ্টপটো মানে আগতে অকল এনেই চেণ্টেঞ্চটো হেৰি হৈ আছিলে কমা এটা দি পেলাই বা এনেকুৱা কিবা এটা এতিয়া ফুল ষ্টপ দিয়া নিচিনা লাগিছে কৃষাংগী অলপ পাৰ্ট ইয়াত ৰৈ আছিলে এতিয়া গোটেইখিনি ওলাই গ'ল হা সেইটো আহিম কেতিয়াবা তেতিয়া এইটো বেলেগ এইটো কি হৈছে না এতিয়া মই মনটো খোলা কৰি পেলাই জেগাটো চাইছোঁ মেবি যোৱা আগত এনেই গুচি গ'লোঁতো তো জেগাটো মানে থাকি গ'ল মেবি চাগে ইমান কিবা এটা আছিলে এইটো মই নেদেখিলোঁ কিছুমানৰ ঘৰত গ'লে যে ঘৰৰ মানুহটো বাই মানে মাত দিন আহিলে যে অশান্তি লাগি থাকে তেনেকুৱা এতিয়া ফাইনেল গুড বাই এটা টাইপৰ হৈছে আৰু মোৰ লগত হৈছে বস্তুটো চব বস্তু এটা নিজকে ক্ৰেডিট দিয়ে মানে হ'ব নেকি তোমাৰ পৰা এই লেকত দেখাম অলপমান বম ডাঙৰ লেক